চুৰ কৰা দেখিলি তই হা মোক চুৰ বনাইছ হাঁহটো কেতিয়া আনিলো মই ক'ত দেখিলি নকবি কুকুৰ তই আমাৰ ঘৰৰ পৰা হাঁহ চুৰ কৰি আনিলি কি তোক আজি মই মছলা দিয়ে আছো ডাঙৰ পিতাই সৰু পিতাই দুচানমান দিম ধৰ পাইছ ডাঙৰ পিতাই ই মৰি থাকিলে কণ ভাইটিহঁতৰ লগত এটি সৰু কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আমাৰ সমাজত এই কাহিনী খুবেই প্ৰচলিত। যদি এই কাহিনী চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।